হাই গাইজ, মোৰ চেনেলটোলৈ আপোনালোকক পুনৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে। আজি মই আপোনালোকক বনাই দেখাব লোৱা ৰেচিপিটো হৈছে সৰু মেটেকাৰ ফুলৰ সৈতে সৰু মাছৰ খাৰ। আহকচোন চাওঁ কি ধৰণে মেটেকাৰ ফুল চফা কৰা হয়। এয়া দেখিছেনে, মায়ে এডাল মেটেকা লৈছে, তাৰপাছত ফুলপাহ এই ধৰণে ভাঙি লৈ ইয়াতে কিছুমান বাকলি থাকে সেইবোৰ পেলাই দিব, আৰু এই ঠাৰিডাল দেখিছেনে, এডাল ভাঙি দিব, কাৰণ এডাল থাকিলে খোৱাৰ সময়ত খজুৱাবও পাৰে, সেইবাবে এডাল ওচৰৰ পৰা দেখাই দিছে। চাওকচোন, এয়া এই ধৰণে ফুলপাহ ভাঙি ল'লে আৰু এইবোৰ বাকলি এই ধৰণে পেলাই দিছে। তাৰপাছত এই ঠাৰিডাল ভাঙি দিছে। গোটেই ফুলখিনি চফা কৰা হোৱাৰ পাছত ভালদৰে ধুই অলপ শুকুৱাই লৈছে। তাৰপাছত আদা অলপ থেথেলিয়াই লৈছে প্ৰয়োজন অনুসৰি, আৰু লগতে কেঁচা জলকীয়া দুটাও ফালি লৈছে, আৰু এয়া ছাইডত সৰু মাছ কেইটামান ভাজি লৈছে। এয়া আচলতে আমাৰ ঘৰৰ চেপাত লগা মাছ হয়। কেৰাহীটো গৰম হ'বলৈ বহাই দিছিলে। কেৰাহী গৰম হৈছে। ইয়াত এতিয়া 1 টেবুল স্পুন মিঠাতেল দিব। যিহেতু খাৰৰ তৰকাৰী হয়, সেইবাবে মিঠাতেল কমকৈ ব্যৱহাৰ কৰিব। তেল গৰম হৈছে। ইয়াত এতিয়া মেটেকাৰ ফুলখিনি দি ভালদৰে লৰাই দিছে, যাতে তেলবোৰ গোটেই মিক্স হৈ যায় ফুলখিনিৰ লগত। তাৰপাছত ইয়াত প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি দি ভালদৰে গোটেইখিনি মিহলি হোৱাকৈ লৰাই ঢাকন লগাই দিব কিছু সময়ৰ বাবে। 5 মিনিট পাছত ঢাকনখন আঁতৰাই দিছে। ঢাকনখন লগোৱা কাৰণ হৈছে মেটেকাৰ ফুলৰ এটা নিজস্ব পানী থাকে। ঢাকনখন লগাই দিয়াৰ লগে লগে পানীখিনি ওলাই যায়, তাৰপাছত আকৌ নিজে নিজে শুকাই যাব ধৰে। এয়া দেখিছে, লৰাই দিওঁতে পানীবোৰ লাহে লাহে শুকাই গৈছে। পানীখিনি শুকাই গ'ল। ইয়াত এতিয়া মায়ে প্ৰয়োজন অনুসৰি গৰম পানী দিব। যিহেতু গৰম পানী ব্যৱহাৰ কৰা হৈছিলে, সেইবাবে উতলোতে একদম সময় নলয়। তাৰপাছত ইয়াতে প্ৰয়োজন অনুসৰি অমিতা খাৰ দিছে। আপোনালোকে ক'লা খাৰো দিব পাৰে, আৰু লগত থেথেলিয়াই ৰখা আদা আৰু কেঁচা জলকীয়া কেইটাও দি দিছে, আৰু ভাজি ৰখা সৰু মাছ কেইটাও দি দিছে। তাৰপাছত ভালদৰে গোটেইখিনি মিক্স কৰি উতলিবলৈ দিছে। এই ধৰণে উতলাই থাকি পানীখিনি শুকাই যাবলৈ দিছে। যিহেতু পানীখিনি শুকাই গ'ল, গতিকে খাৰৰ তৰকাৰীখনো হৈ গ'ল। অলপ অলপ পানী আছে, একো নাই। এইখন খাৰৰ তৰকাৰী একদম শুকাই গ'লে খাই ভাল নালাগে। এই ধৰণে মেটেকাৰ ফুলৰ সৈতে সৰু মাছ বনাই খাই চাবচোন, খুব ভাল লাগে খাই। আৰু যদি মোৰ আজিৰ ৰেচিপিটো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ কৰি দিব, আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।